আপুনি যে মোক সুধিছিল আপুনি মোক কিমান মৰম দিলে মই আপোনাৰ হৈ যাম বুলি। শুনিব নেকি? কিমান মৰম দিলে মই আপোনাৰ হৈ যাম? পাৰিব জানো সিমানখিনি মৰম আৰু ভালপোৱা আপুনি মোক দিবলৈ? আনৰ দৰে দামী দামী উপহাৰ নিবিচাৰোঁ বাৰু, কিন্তু আপোনাৰ লগত থকাৰ সময়ত মোক মোৰ দেউতাৰ লগত থাকিলে যেনেকৈ সুৰক্ষিত অনুভৱ কৰোঁ, তেনে অনুভৱ কৰাব পাৰিবনে আপুনি? বিশ্বাস দিব পাৰিবনে যে আনৰ দৰে আপুনি কেতিয়াও অলপ সময় থাকি আঁতৰি নাযায় বুলি? সকলো সময়তে মোৰ লগত থকাৰ প্ৰতিশ্ৰুতি দিয়াৰ আগতে সেই প্ৰতিশ্ৰুতিৰ মান যে আপুনি ৰাখিব পাৰিব, তাৰ প্ৰমাণ দিব নালাগে বাৰু, কিন্তু বিশ্বাস দিব পাৰিবনে যে সেই প্ৰতিশ্ৰুতি আপুনি ৰাখিব পাৰিব? সপোন দেখুৱাই সেই সপোন পূৰ্ণ কৰিব পাৰিবনে? এই যে আপুনি মোক ভাল পাওঁ বুলি কয়, কেৱল মোকেই গোটেই জীৱন ভাল পাই যাবনে, নে বেলেগ ছোৱালীকো চাই থাকিব? মোৰ দেউতাৰ জোঁৱাই নহৈ ল'ৰা হ'ব পাৰিবনে আপুনি? মই কৰা ভুলৰ শুধৰণি কৰি মৰমেৰে বুজাই দিবনে আপুনি? বিলাসিতা নালাগে মোক, মাত্ৰ এখন মৰমীয়াল ঘৰ উপহাৰ দিব পাৰিবনে? পাৰিবনে ইমানখিনি মৰম দিবলৈ আপুনি মোক? হয়তো ইমানখিনি মৰম দিলে মই কিজানিবা